মৰ্ণিং এতিয়া বাজি গ'ল 8টা আৰু এতিয়া মোৰ বন্ধু এজন আহি আছে সেইজন আহি পালে আৰু এতিয়া দুজনে দৰুং ধূপগুৰি চেণ্ডিকেটৰ পৰা যাত্ৰা আৰম্ভ কৰিম তো ভিডিঅ'টো চাই থাকক এই ঠাইখিনিত খুব ধুনীয়া বজাৰ হয় দৰুং বজাৰ বুলি জনাজাত হয় এই ঠাইখিনি এতিয়া মই বন্ধুজনৰ ঘৰত আহি পালোঁ বন্ধুজন চাই নামটো বুলি আমাৰ এতিয়া ডেষ্টিনেশ্যনটো হ'ল গণেশ পাহাৰ বুলি কয় এতিয়া যাওঁ আৰু আপোনালোকক দেখাই গৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকক মিনমৰ চাইকেলখন অলপ চেইনটো লুজ হৈ গৈছিল তো ভাল কৰি দিলে বাৰু তো এতিয়া আমাৰ চাইকেল ঠিক কৰা হৈ গ'ল তো এতিয়া যাব লাগে চাওক কি ধুনীয়া ৰাস্তা কিন্তু ৰাস্তাবিলাক পকী নহয় কেঁচা ৰাস্তা হয় তো এতিয়া পূৰা গাঁৱৰ মাজে মাজে গৈ আছোঁ চাওক কি ধুনীয়া শিলতেৰে ভৰা সৌন্দৰ্যৰে ভৰা মজা ধুনীয়া গাঁও এই ধুনীয়া গাঁওখনৰ নাম হ'ল পশ্চিম মালৈবাৰী এতিয়া চাইকেলখিনি ইয়াতে থৈ দিওঁ তো যাম এতিয়া সেইখিনিত আপোনালোকক দেখাইছোঁ সেইখিনিত কি আছে এতিয়া আমাৰ মেইন জেগা হয় সেইটো দেখিছে গণেশ মন্দিৰ তাত যাম আৰু আপোনালোকক দেখাম তো মজা আৰু চাই লওক ধুনীয়া নদী আৰু ইফালে গা ধুই আছে এতিয়া বৰ্তমান নাও কাৰণে ৰখি আছোঁ নাওখন আগত আছে এইফালে আছে নাওখন এতিয়া ইফালে আহিব অলপ পিছত তাকে ৰখি আছোঁ নাওখন আহি পালে উঠিম আৰু চিধা যাম মন্দিৰ লওক এই মন্দিৰ এতিয়া নাওখন আহি পাল চাই লওক এতিয়া যাব লাগে এতিয়া বৰ্তমান নাৱত বহি ল'লোঁ এতিয়া বৰ্তমান নাৱৰ পৰা নামি আহিলোঁ এতিয়া মন্দিৰ ফালে গৈ আছোঁ এতিয়া বৰ্তমান আহি পালোঁ আৰু ইফালেদি যাম গণেশ মন্দিৰ বৰ্তমান এতিয়া ওপৰলৈকে উঠি আহিলোঁ জেগাখিনিৰ নাম হ'ল বহাত আছে গণেশ মন্দিৰ বহা RCC আৰ্হিৰ প্ৰাৰ্থনা আৰু জিৰণি গৃহ নিৰ্মাণ মানে ইয়াতে জিৰণি ল'ব পাৰে আৰু এতিয়া জিৰণি লোৱা ঠাই খুব ধুনীয়া তো আৱণ্টিত পুঁজি 10 লাখ টকা DSLR-টো ওলাই লওঁ DSLR-টো মোৰ নহয় বাৰু মিনময় এজন চাই লওক এজন মিনময় ইয়াৰ হয় DSLR-টো ইয়াতে মন্দিৰৰ ভিতৰত বন্তি প্ৰজ্বলন নিষেধ মানে চাকি জ্বলাব নোৱাৰিম আৰু এতিয়াতো বন্ধ হৈ আছে এইটো আমাৰ বহুত বেয়া এইখিনি সময়তো জানে বন্ধ থাকে বহুত বেছি দিন হোৱা নাই চাগে মানে নতুনকৈ বনাইছে এইটো এই মন্দিৰটো ৰক্ষণাবেক্ষণ কৰে এই পূজাৰীজন আপোনাৰ অলপ পৰিচয় ক'ব মোৰ নাম মতিলাল বিশ্বাস মই আজি 7 বছৰ ধৰি চলাই আছোঁ পূজা কৰোঁ হয় আৰু এইখন বহুত পুৰণা মন্দিৰ বহুত পুৰণা তাৰমানে আমি মানুহে জনা হৈছে 40 বছৰ হয় 40 বছৰ ধৰি আমি মানুহে জনা হৈছোঁ হয় তাৰপিছত এইটো বহু দূৰৰ যাত্ৰীক আহে বহু দূৰৰ যাত্ৰীক আহে এতিয়া এইটো লকডাউনৰ কাৰণে মানুহ ঘৰত নাহে নহা হ'ল আপোনাৰ এনে কিবা অসুবিধা এনেই আমাৰ কোনো অসুবিধা নাই আমি চব ভালেই চলি আছোঁ খোৱা লোৱা কোনো অসুবিধা হোৱা নাই এইবিলাক যে বনাইছে ধুনীয়াকৈ এইবিলাক মানে কিমান বছৰ এইটো লকডাউনত হৈছে যোৱা লকডাউনত হৈছে যোৱা লকডাউনত আৰু এইগিলা এইটোৱে 4-5 মাহ ধৰি এয়া কাম চলি আছে
4-5 মান ধৰি এইটো তো আপোনালোকে আহি চাব ইয়াতে তো খুব ধুনীয়া আহিকে চাকি তাকি জ্বলাব মনৰ আশা থাকিলে আপোনাৰ পূৰা পূৰণ হৈ যাব মন্দিৰটোৰ ওপৰত আহিছোঁ কেনেকুৱা আছে আপোনালোকেও চাই লওক এবাৰ আৰু এটা চাওক কি ধুনীয়া কি কৰি দিলে চাওক এইটো কলং নদী আৰু এইটো হ'ল গণেশ মন্দিৰটো ওপৰৰ ভিউটো চাই লওক এই লকডাউনৰ মাজত আহি আপোনালোকক গণেশ মন্দিৰটো অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাই নিশ্চয় ভাল পালে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টিল দেন টাটা বাই বাই তো এতিয়া বহুত ঘূৰিলোঁ এতিয়া অলপ চেনিটাইজাৰ লগাই লওঁ চেনিটাইজাৰ লগাই লৈছোঁ জিৰণি চৰা